or welcome back to my YouTube channel. Oh my god, I'm finally saying this. So, ki khabar sabore. Aji moi mor life or first vlog banai aso. I'm so excited. Also, aji 4th November hoy mane Diwali. So, happy Diwali. I know jetaleke moi to post korim teleke Diwali hehe hoi jabo, but who cares? Happy Diwali to each and every one of you. Stay safe. Hugs. Jihokole mok already মোৰ চেনেলটো ছাবস্ক্ৰাইব যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে হয়তো মোৰ বিষয়ে অলপ চলপ জানে বাট যিসকলে মোক ছাবস্ক্ৰাইব নাই কৰা let me show you what you're missing paradise okay sorry so যিসকলে মোক ছাবস্ক্ৰাইব নাই কৰা বা যিসকলে প্ৰথমবাৰ মোক দেখি আছে this is for them মোৰ নাম ৰাগিনী কৌশিক মই গুৱাহাটীত থাকো originally from Jorhat মই অলপ চলপ কন্টেন্ট ক্ৰিয়েচন কৰো ইনষ্টাগ্ৰামত আৰু অলপ চলপ ইউটিউবতো কিছুমান ভিডিঅ'জত কাম কৰিছো so this is my first ever vlog already কলো নেকি আজি হৈছে দিৱালী এণ্ড বহুতখিনি কাম আছে কৰিবলৈ সববিলাক আপোনালোকক দেখাম এণ্ড এতিয়া মই ব্ৰেকফাষ্ট কৰিম এণ্ড দেন দিৱালী প্ৰিপাৰেশ্যনছত লাগি যাম I hope you guys enjoy watching me okay I hope you guys enjoy watching my vlog আৰু এফালে আমাৰ গাড়ী বোমৰ ভয়ত টেবুলৰ তলত সোমাই আছে ঐ ভালচিনি তো ভালচিনি ঐ তই কেতিয়াবা ভাবিছিলি নে যে তই ৰাগিনী কৌশিকৰ লগত আহিবলৈ চান্স পাবি বুলি তোৰ জীৱনত যে তই এনেকুৱা এটা গোল্ডেন অপৰচুনিটি পাবি ভাবিছিলি নে এফাল চা ঐ ভাবিছিলি নি হাপি দিৱালী সো মই ব্ৰেকফাষ্ট কৰিলোঁ এণ্ড এতিয়া মই গা ধুবলৈ যাম তাৰপিছত মই মোৰ ফেভৰেট কামটো কৰিম So guys, মই গা ধুই আহি গলো আৰু এতিয়া মই কৰিম মোৰ সবতকে ফেভৰেট কাম যোনটো মই দেখাই আছো অলপ পিছত দেখাই আছো আৰু অকমান বাহিৰলৈ ওলাই আহিছো মই মানে বাহিৰলৈ নোলাও একদম মই বেয়া গালি খাম ঘৰত সেইকাৰণে আৰু এতিয়া মই একদম মাইক চাইক লগাই লৈছো একদম প্ৰফেশ্যনেল ইউটিউবাৰ ব্লগাৰ আৰু বম ফুটিলে সো অথনিৰ পৰা মই যোনটো ফেভৰেট কামৰ কথা কৈ আছো সেইটো হৈছে ৰংগোলী মানে since I was 10 or 11 মই তেতিয়াৰ পৰা মানে আমাৰ ঘৰত every year মই ৰংগোলী বনাই মানে বহুত বেছি ভাল লাগে সো এতিয়া মই ৰংগোলী আঁকিম এণ্ড আপোনালোকে চাব বেয়া হ'লেও ভাল হৈছে বুলি ক'ব আৰু Finally, my rangoli bani gol. Yay! Like some wrong song lagi goise, but it was worth it. Kaba kenuka lagile my rangoli tu. Hat sar ekdom obostha nai gaya. Eta moi olop dhuniya hoye olop safa hoye hu. Tar pisot moi rangoli taki dim and photo shoot korim photo shoot. Ready hoy golu. Kenuka lagise muk? Please beha lagilo bhal lagise bole kobari. Moi kudisilu kenuka lagise muk? Kobosun. बोलक আপোনালোকক লাইটস দেখাও এটা আমাৰ ঘৰত কি লাইটস লগাইছে আহি গলো বাহিৰলে একচুয়ালি মই কবলে পাহৰিছো মোৰ ডেটাৰ মানে ট্ৰান্সফাৰেবল জব হয় সো এভৰি 2 to 3 ইয়াৰ্স আমাৰ ট্ৰান্সফাৰ হৈ থাকে হেতু কাৰণে এতিয়া আমি গুৱাহাটীত বৰ্তমান যোনটো ঘৰত আছো হেতু আমাৰ নিজৰ ঘৰ নহয় কোৱাৰ্টাৰ হয় সো বহুত পুৰণা ঘৰ হয় সো হেতু আমি যিমানখিনি পাৰো সজাইছো আৰু তাকে আজি লাইটস লগাইছে মই দেখাও আপোনালোকক ৰব এইয়া আমাৰ লাইটস আৰু গেটৰ ওপৰত চাকি ক্যান্ডেল কি আই আৰু
মই ৰংগোলীত চাকি জ্বলাই আছিলোঁ হা একদম ধুনীয়াকৈ একদম ৰেডি চেডি হৈ কেনে গেছ কি হ'ল মোৰ এই যে লং এজ হেয়াৰ চাকিত লাগি পুৰি গ'ল মই ধুনীয়াকৈ জ্বলাই আছোঁ হা কিবা এটা কেৰ কৈছোঁ বোলো কি হ'ল বি কেয়াৰফুল গাইজ বি ভেৰি কেয়াৰফুল মোৰ চুলিখিনি আজি মৰাৰ পৰা অলপতে বাচিছে আপোনালোকৰ আশীৰ্বাদত শ্ল'মা বনাইছো নেকি হ্যাপি দিৱালী সো গাইজ এটা বহুত আনএক্সপেক্টেডলি আমাৰ ঘৰলৈ মানুহ আহিব স্পেচিয়েল গেষ্ট দিৱালী স্পেচিয়েল গেষ্ট হা সো কেন ইউ গেছ কোন হয় আপোনালোকে যদি মোক দেখিছে আগতে তাহাঁতৰ লগত চাগে বহুত বেছি দেখিছে সো গেছ কৰকচোন কোন হয় গেছ কৰি কমেণ্টছত লিখক হা এণ্ড যোনে কাৰেক্ট গেছ কৰে নেক্সট ভিডিঅ'ত সেইকেইটা কমেণ্ট ফ্লেছ কৰি দিম আই ন ইটছ নট এ বিগ ডিল বাট ষ্টিল গেছ কৰক চাওঁ কোনে কিমান কাৰেক্ট গেছ কৰে হ্যাপি দিৱালী আমাৰ স্পেচিয়েল গেষ্ট দিৱালী স্পেচিয়েল গেষ্ট নাই মাতা নিজে আহিছে আমি আজি ৰাগিনী কৌশিক মিউজিক ডান্স দিউনো হেৰিটাত আহিছোঁ ভাল লাগিছে ধবি চোৱা সো এইটো কিটা যাব এইটো নাজানো এদিন নেক্সট ইয়াৰ ক্ৰিসমাস যাব পাৰে এইটো সময় হ্যাপি নিউ ইয়াৰ ৰাগিনী ব্লগছ ৰাগিনী ব্লগছ এটা এইটো মোৰ নতুন নাম ৰাগিনী ব্লগছ দিয়া গাইজ আমি এতিয়া ৰকেট জ্বলাওঁ দেই দৌৰি আহিবি দেই এই টাইমাৰ দি থৈছে নেকি ঐ চ' ৰাগিনী ঘৰত আহিলোঁ খাই আছোঁ মিঠাই দিছে আমাক ভাল লাগিছে ৰাগিনী মিউজিক কৌশিক যেতিয়া বিয়াত মানুহ কেমেৰা মেন হাই হ্যাপি দিৱালী নহ'লে ইয়াতে দি দিয়া ভাত পাই I was not ready for this. So guys, সমাদাৰ সৈতে খ্যাতিবা আহিছিলে সো তাহাঁতে জাষ্ট নাও ওলাই গৈছে এতিয়া মই মা দেউতা ভাইটি আমি সব এনেই অলপ গাড়ীতে বাহিৰত ওলাই যাওঁ চাই আহোঁ ডেক'ৰেশ্যনছ আৰু আমাৰ ডগীজনীও যাব লেটছ গো সো আমি গাড়ীতে ফুৰি ফুৰি ছুপাৰ মাৰ্কেটৰ যোনখন ফ্লাইঅভাৰ ইনগৰেট কৰিছে তাতে আহি পালোহি যাওঁ ওপৰলৈ যদি নামিবলৈ জেগা পাওঁ বা চান্স পাওঁ নামি পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বহুত বেছি ধুনীয়াকৈ সজাইছে বহুত বেছি ভিৰ চ' নামি আহিব অলপ দিগদাৰ হৈছিলে অকণমান জেগা পাইছোঁ সেইকাৰণে অলপ নামি আহিছোঁ ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ হাই হেপী দিৱালী বহুত বেছি ধুনীয়া লাগিছে স্পেচিয়েলি বিকজ অফ দ্য লাইটছবিলাকৰ কাৰণে বহুত বেছি ধুনীয়া লাগিছে আৰু পেইণ্টিংছবিলাক ইমান বেছি ধুনীয়াকৈ আঁকিছে আই জাষ্ট হোপ মানুহে এইখিনি লেতেৰা নকৰে যাতে কাৰণ ইমান কষ্ট মানে দেখিয়ে গম পায় কিমান কষ্ট লাগিছে এইখিনি বনাবলৈ আই জাষ্ট হোপ মানুহবিলাকে অকণমান চেঞ্চিবল হয় আৰু এই য'ত ত'ত যাতে পিক চিক নেপেলায় আৰু ভালকৈ যাতে মেইনটেইন কৰি ৰাখে আৰু বহুত বেছি ধুনীয়া লাগিছে মই অকণমান আপোনালোকক দেখাওঁ হা এয়া আমাৰ হিমনিছে কেণ্ডেল বনাইছে নিজে ফুচ হ'ব নেকি হ'ল হ'ল নিজে বনোৱা কেণ্ডেল ছাকচেছফুল শিট হৈছে হৈছে ছাকচেছফুল হৈছে পাৰিছ
so tired. এতিয়া বাজিছে 12:10. দিৱালী গ'ল বাট I had an amazing day. আজি মই জীৱনৰ মোৰ ফাৰ্ষ্ট ব্লগ বনালোঁ, তাতে আজি দিৱালী আছিলে এণ্ড মোৰ ফ্ৰেণ্ডছো আহিলে, বহুত বেছি ভাল লাগিলে. I hope you guys enjoyed watching the vlog and let me know আপোনালোকে আৰু এনেকুৱা ব্লগ চাব খুজিছে নে নাই খোজা. চ' আজি ব্লগটো ইয়াতে এণ্ড কৰোঁ. যদি আপোনালোকে চাই ভাল পালে প্লিজ subscribe to my channel. Don't forget to like, share, comment and keep loving me. See ya.